हेलो गाइज गुड मर्निंग वेलकाम जानाइছোঁ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে। বহুত দিন হ'ল তেনেকৈ ভিডিঅ' দিয়া হোৱাই নাই, যেহেতু 4-5 দিনৰ পৰা পুৰা বৰষুণ নেৰাই হৈছে, মানে ঘৰৰ পৰা নামিবই পৰা নাই, এতিয়াও দিয়ে আছে। তো হ'লেও আজি ব্লগটো আৰম্ভ কৰিছোঁ, চাই থাকিব আপোনালোকে শেষলৈকে, একেবাৰে স্কিপ নকৰাকৈ। কি দেখুৱাব পাৰোঁ নাজানো, কিন্তু ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। গাইজ বহুত সময়ৰ পিছত পুনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি হ'ল, ৰাতিপুৱা ভাত পানী খাই তেনেকৈ শুই গ'লোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে। এতিয়া শুই উঠি দেখিছোঁ যে 1 বাজিছে আৰু কিবা এটা খাবলৈও মন গৈছে। চ' মই পটাপট এফালে চাওক কি বনাই ল'লে, গাখীৰ চাহ আৰু ইফালে পকৰি, ইফালে চচ লৈছোঁ অকণমান, এনেকৈ বনাই ল'লোঁ। বৰষুণ বতৰত খাবৰ কাৰণে এনেও ভাল লাগে। চ' এতিয়া মই চাহখিনি খাই লওঁ, পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। হেই গাইজ, ভিডিঅ'টো পুনৰ আৰম্ভ কৰিছোঁ। মানে কি হ'ল, আজি মই ঘৰতে এটা বস্তু বনাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ। কেনেকুৱা হয় নাজানো, এতিয়ালৈকে চোৱাই নাই বাৰু। মই ফ্ৰিজত ৰাখি থৈ আহিছোঁ আৰু যদি ভাল হয় পিছত ৰেচিপিটো আপোনালোকৰ কাৰণেও আগবঢ়াম। আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হয় কি কথা একো নাজানো। আৰু বাহিৰততো পূৰা দবাপিটা বৰষুণ দিয়ে আছে, আমাৰ ইয়াত মানে বৰষুণ এৰাৰ নামে লোৱা নাই। আপোনালোকৰ ফালে কেনেকুৱা বাৰু জনাবচোন। আৰু ঘৰত সোমাই বৰ লাগি গৈছে। আজি ভাবিছোঁ বৰষুণ এৰিলে এবাৰ ওলাই যাম, গ'লে আপোনালোককো লৈ যাম বাৰু। বলক তেন্তে এতিয়া কি বস্তু চাই লওঁ, মানে ৰেডি হৈছে নে নাই নাজানো, দিয়া অকণমান দেৰি হ'ল বাৰু, হ'ব লাগে। বলকচোন চাই লওঁ। চাওক, মানে মই পনীৰ বনাবৰ কাৰণে ট্ৰাই কৰিছিলোঁ ঘৰতে। প্ৰথম বনাইছিলোঁ, কিন্তু ভালে হৈছে। ইয়াত দেখিছে ধুনীয়া টাইট হৈ গৈছে। আৰু এইখিনি মই ধুনীয়াকৈ কাটিও দেখুৱাই দিম বাৰু আপোনালোকক। আৰু এইফালে চাই ল'ব পাৰে আপোনালোকে কিমান বেছি ধুনীয়া হৈছে। আৰু বজাৰৰ কিনা যিটো পনীৰ থাকে, সেই পনীৰটোতকৈ ঘৰত বনোৱা পনীৰটো বহুত বেছি ভাল, বহুত উপকাৰী হয়। তো গাইজ দেখিলে আপোনালোকে, মই মানে কি হ'ল, আজি ঘৰত যিহেতু গাখীৰ অকণমান বেছিকৈ আছিলে, মই ভাবিলোঁ পনীৰকে অকণমান বনাবৰ কাৰণে ট্ৰাই কৰোঁ। আজিতকৈ আগতে মানে বনোৱা নাই, আজি ফাৰ্ষ্ট বনাইছোঁ। হ'লেও ভালেই হৈছে বাৰু, কিন্তু যিহেতু মোৰ আজি ফাৰ্ষ্ট, চ' ফ্ৰিজত অকণমান দেৰি বেছিকৈ ৰাখিলোঁ, যাৰ কাৰণে অলপমান টাইট হৈছে। হ'লেও ঠিকে আছে বাৰু। তো অকণমান ভাল কৰিলে অকণমান দেৰিৰ পিছত ওলাই যাম আৰু আমাৰ গাঁৱৰ বানপানী দেখুৱাম আপোনালোকক। আমাৰ ইয়াৰ বানপানী মানে কি হয়, হৈছে বাৰু, নোহোৱা বুলি নকওঁ। 4-5 ঘৰমানতো বেছিকৈ হৈছে, কিন্তু আমাৰ এইখিনিত হোৱা নাই, আমাৰ যিহেতু ওখ এইখিনি। হ'লেও আমাৰ ইয়াৰ বানপানীটো বেছি ভয়ানক নহয়, যিহেতু ঠাইবিলাক অলপ ওখ হয়। অকণমান দেৰি বৰষুণ নিদিলে পিছত শুকাই যায়, নিজে শুকাই যায়। কিন্তু যিসকল লোক নদীৰ কাষত আছে বা পাহাৰৰ ওচৰত আছে, তেওঁলোকৰতো বেছি বেয়া লাগে। তেওঁলোকে প্ৰতিটো নিশা, প্ৰতিটো দিন ভয়ে পাৰ কৰিব লগা হয় একেটা দিনত। তেওঁলোকৰ কাৰণে বহুত বেছি দুখ লগা। তেওঁলোকৰ যিটো সমস্যা, সেইটো হয়তো আমি বুজি নাপাম বা বুজিব নোৱাৰিমো। চ' তেওঁলোকৰ কাৰণে প্ৰে কৰাৰ বাহিৰে হয়তো আমি বেলেগ একো কৰিবও নোৱাৰিম। চ' প্ৰে কৰিছোঁ সোনকালে যাতে তেওঁলোকে সেই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাওক, সেইটোৱে বিচাৰিছোঁ। আৰু বাকী ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক স্কিপ নকৰাকৈ, পিছত আকৌ লগ পাই আছোঁ। A few moments later. এইফালে চাওক, আমাৰ ইয়াৰ পুৰা পানী, ইফালে ৰাস্তাত, ইফালে বাৰীত পুৰা পানী। হেল্ল' গাইজ, এতিয়া অলপমান বতৰটো ভাল কৰিছে, সেইকাৰণে মানে আমি ওলাই আহিছোঁ অকণমান পানী চাওঁ বুলি, নে কি ৰাইট? হয় খাইছে দিয়া অলপ পানী দৰ্শন। হাই বেঙা নিচা লাগে যে মই বিহু গাই চাবা। আপোনালোকক দেখুৱাম অকণমান চাই থাকক আপোনালোকে আমাৰ গাঁৱৰ বানপানী। বলক এতিয়া